हेलो एभ्रिवान কি খবৰ আপোনালোকৰ সকলোৰে ভালনে আশা কৰো সকলোৰে ভাল আৰু আজি আপোনালোকক মই দেখাই আছো মানে আমি সাবনটো কেনেকুৱাকে বনাও তাকে কিছুমান ভিডিও আপোনালোকক আজি দেখাইছো আপোনালোকেও যদি এনেকুৱাকে সাবন বনাই নিজে ব্যৱসায় কৰিব বিচাৰে মানে এইটো ব্যৱসায় কৰিলে আপোনালোকে নিজে কম মূলধনত একদম কম মূলধনত ব্যৱসায়টো আৰম্ভ কৰিব পাৰে আৰু আপোনালোকৰ ধুনিয়া মানে এটা মানে চলিব পৰা কৰি প্ৰফিট ওলাই আৰু আপোনালোকৰ মানে এই সাবনটো ব্যৱহাৰ কৰিলে বহুত বেছি বেনিফিটস পোৱা যায় মানে আপোনালোকৰ স্কিনৰ যিকোনো সমস্যাৰ বাবে মানে কলা দাগ হওক হালমন হওক মানে যিকোনো সমস্যাৰ বাবে এবাৰ আপোনালোকে এইটো সাবন ব্যৱহাৰ কৰি চাব পাৰে মানে বহুতখিনিয়ে মানে প্ৰফিট পোৱা যায় বহুতখিনিয়ে মানে বেনিফিটস পোৱা যায় আপোনালোকেতো বহুত কিবাকিনি ব্যৱহাৰ কৰি চাইয়ে বাৰু স্কিনত ইউজ কৰিবৰ কাৰণে মানে স্কিনটো ভালে ৰখাৰ কাৰণে কিন্তু এবাৰ যদি আপুনি আমাৰ সাবনটো ইউজ কৰে আপোনালোকে চাব পাৰে বহুতখিনি মানে ভাল হয় স্কিনৰ কাৰণে বহুতে ভাল মাত্ৰ এবাৰ আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে আৰু আপোনালোকে যদি এইটো ব্যৱসায় কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু স্ক্ৰিনত নাম্বাৰটো দিয়া থাকিব তাতে যোগাযোগ কৰিলে আমি গোটেইখিনি বস্তু আপোনালোকক শিকাই দিও আৰু অনলাইন যোগেও আপোনালোকে আমাৰ পৰা প্ৰশিক্ষণটো ল'ব পাৰে অনলাইন মাধ্যমেৰেও আমি গোটেইখিনি বস্তু আপোনালোকৰ কোনো মানে ৰৈ নোযোৱাকৈ একো কথা আমি গোটেইখিনি বস্তু আপোনালোকক শিকাই দিও আপোনালোকে নিজৰ ব্ৰ্যান্ড এটা অনলাইনৰ জৰিয়তে আপোনালোকৰ নিজৰ ব্ৰ্যান্ড এটা গঢ়ি নুতুলালৈকে আমি লগত থাকো আৰু গোটেইখিনি বস্তু আপোনালোকক শিকাই দিও আৰু আপোনালোকৰ মানে যিটো একেবাৰে কম দাম 10 টকা 20 টকা যেন সকলো মানুহে ঘহিব পাৰে তেনেকুৱা সাবনটোহে আমি বেছিকৈ শিকাই দিও মানে আপোনালোকে কিমানখিনি ইনগ্ৰেডিয়েন্টস ব্যৱহাৰ কৰিলে মানে বা কিমানখিনি প্ৰফিট ওলাই গোটেইখিনি কথা বুজাইও দিও আৰু আপোনালোকক 10 টকীয়া 20 টকীয়া 30 টকীয়া 40 টকীয়া এনেকুৱা সাবনবোৰ মানে বনাবলৈ আমি শিকাই দিও যেটো মানে সকলোৱে ব্যৱহাৰ কৰিব পাৰে আৰু স্কিনৰ কাৰণে বহুতখিনি ভাল উপযোগী বহুতখিনি উপযোগী আপোনালোকে জুনে ব্যৱহাৰ কৰিছে তো কৰিয়ে আছে আৰু আমি দোকানত দিও বস্তুবোৰ বৰপেটাত দিও আৰু বিভিন্ন ডিস্ট্ৰিক্টত যায় তেনেকুৱাকে আমি মানে মাৰ্কেটখন লোৱা হৈছে আৰু আপোনালোকেও কেনেকৈ ল'ব মাৰ্কেটখন হেতু আমি আলোচনা কৰো ক্লাছত অনলাইন অফলাইন দুয়োটা মাধ্যমেৰে আমি গোটেইখিনি বস্তু শিকাই দিও যদি আপোনালোকে কোনোবাই ক্লাছ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব এতিয়া চাই থাকিবচোন ভিডিওটো স্কিপ নকৰাকৈ আজিলে আমিতো ব্যৱসায়টো কৰিয়ে আছো আৰু আমাৰ লগতে 220 জনৰ ওপৰত পুৰুষ আৰু মহিলা প্ৰশিক্ষণ দি কিবা এটা কৰিবৰ কাৰণে উপযুক্ত কৰি তুলিছো অনলাইন আৰু অফলাইন যোগে দুয়োটা মাধ্যমেৰে এইটো লেমনৰ হয় লেমন সাবনটো মানে বনোৱা হৈছিল তাৰে আপোনালোকক অলপমান দেখাই দিছো আৰু এইটো টাৰ্মেৰিক কেঁচা হালধিৰ হয় বহুত ধুনিয়া স্কিনত মানে বহুত ভাল কাম কৰে আৰু আপোনালোকৰ মানে চকুৰ তলৰ কলা দাগ বা ৰদে পুৰা দাগ এইবোৰ মানে নোহোৱা কৰে কেঁচা হালধিৰ সাবনটো বহুত ভাল হয় আপোনালোকে এবাৰ মাত্ৰ ইউজ কৰি চাব পাৰে মোৰ পৰা নহয় আপোনালোকে য'ত মানে এই অৰ্গেনিক সাবনটো পায় বা হ্যান্ডমেড সাবনটো পায় আপোনালোকে সেইটো ইউজ কৰিব পাৰে বহুতখিনিয়ে ভাল হয় মোৰ পৰা বুলি কথা নাই আপোনালোকে জুন ডিস্ট্ৰিক্টৰ পৰা চাই আছে তেওঁলোকৰ ডিস্ট্ৰিক্টত যদি কোনোবাই এনেকুৱা সাবন বনাই বিক্ৰী কৰি আছে তেওঁলোকৰ পৰা লৈ ল'ব পাৰে আৰু সাবন বনোৱা বস্তুবোৰ যিখিনি সব বেস কালাৰ পাৰফিউম বা আৰু যিখিনি বস্তু মানে সব বেস কালাৰ পাৰফিউমৰ উপৰিও বহুতখিনি বস্তু প্ৰয়োজন হয় সৰু সৰু বস্তু কিছুমান প্ৰয়োজন হয় যিখিনি লাগে আপোনালোকে আমাৰ পৰা পেকেজ হিচাপত আপোনালোকে ল'ব পাৰে এটা মানে সৰু আছে যেটো মানে আপোনালোকে চলিব পাৰে চলিব পৰাকৈ থাকে পেকেজটোত আৰু এটা আছে গোটেইখিনি বস্তু আপোনালোকৰ এভেইলেবল থাকে আৰু মানে বেলেগ কিনিব লগা নাথাকে মানে দোকানৰ পৰা তেনেকুৱাকে আমাৰ পৰা যদি ল'ব বিচাৰে দামটো লৈ কথা আপোনালোকে কেনেকুৱা দামৰ ল'ব বিচাৰে বা কি ল'ব বিচাৰে সেইটো লৈ কথা আপোনালোকে যদি ল'ব বিচাৰে তেনেকুৱাকে আমাৰ পৰা বস্তুখিনিও ল'ব পাৰিব গোটেইখিনি বস্তু আমাৰ পৰাতে এভেইলেবল আছে আৰু আপোনালোকে অৰ্ডাৰ কৰিলে 4 দিন বা 5 দিনৰ ভিতৰত বস্তুখিনি পাই যায় আৰু যদি কিবা কাৰণত অকণমান দেৰি হয় মানে কেতিয়াবা কিবা কাৰণত অকণমান দেৰি হয় তাৰ বাবে আপোনালোকে মানে ক্ষমা কৰিব আৰু এইটো আমাৰ চাৰকোল সাবন হয় এইটো চাৰকোল সাবন বনাই থকা হৈছিল তাৰে আপোনালোকক কিছু মুহূৰ্ত দেখাই দিছো আৰু আপোনালোকে ফেনবোৰ যে ওপৰত আছে তেনেকুৱা সেইবোৰ ফেন আপোনালোকে
অৰ্গেনিকভাৱে কি ব্যৱহাৰ কৰিলে গুচাব পাৰিব এইটো চাওক। এতিয়া নাই আৰু চাৰ্কুলটোত ফেনটোৰ ওপৰত কেনেকুৱাকৈ আপোনালোকে এনেকুৱা মানে ফেনবোৰ গুচাব পাৰিব অৰ্গেনিকভাৱে, একো মানে কেমিকেল ইউজ নকৰাকৈ কি ইউজ কৰি এই চাবোনৰ ওপৰৰ ফেনটো গুচাব পাৰিব বা দোকানৰ দৰে চাবোন বনাব পাৰিব, তেনেকুৱাকৈ আপোনালোকক গোটেইখিনি বস্তু শিকাই দিয়া হয়। আৰু এইবোৰ পাৰ্চেলবোৰ আমাৰ যাব তামোলপুৰ, এইটো তামোলপুৰ যাব, আৰু এইটো যাব গোলাঘাট, আৰু এইটো কামৰূপ, এইটো কামৰূপ হয়, আৰু এইটো শিৱসাগৰ, এইটো নলবাৰী, এইটো কামৰূপ যাব, এইটো দৰং, এইটো গোৱালপাৰা, এনেকুৱা বিভিন্ন ডিষ্ট্ৰিক্টত আমাৰ এইটো যাব আপোনালোকৰ এই শালমাৰা, যিটো গোৱালপাৰা ডিষ্ট্ৰিক্টৰ শালমাৰা হয় তাত যাব, মানে বাছত পঠাম সেইটো। আৰু এইটো আপোনালোকৰ হেৰিত যাব খাৰুপেটীয়া। আৰু এইবোৰ DTDCৰ মানে DTDCত দিব আহোঁতে আপোনালোকক অকণমান ভিডিঅ' কৰি থোৱা আছিল, তাকেই দেখালোঁ আপোনালোককো। DTDC কৰি আমি পঠিয়াওঁ বস্তুবোৰ। আপোনালোকে ভাবিব পাৰে যে ইউটিউবত চাই ব্যৱসায় কৰিব পাৰিব বুলি। ইউটিউবত চাই আপোনালোকে ব্যৱসায় কৰিব নোৱাৰে, কাৰণ আপোনালোকে নিজে ইউজ কৰিব পাৰিব। নিজে ইউজ কৰাৰ কাৰণে আপোনালোকে যেনেকুৱা বনায় সেইটো আপোনালোকৰ কথা, কিন্তু ব্যৱসায় যদি কৰিব বিচাৰে আপোনালোকৰ প্ৰশিক্ষণ লোৱাটো একদম জৰুৰী হয়। আপোনালোকৰ ইউটিউবত দেখাই থকা প্ৰচেছটো সম্পূৰ্ণ বেলেগ প্ৰচেছ হয়। আপোনালোকৰ এইটো যিটো আপোনালোকে বনাব চাবোন, সেইটো বেলেগ প্ৰচেছ হয়। আপোনালোকে যদি মানে সম্পূৰ্ণ কৰি মানে শিকিব বিচাৰে যে মানে পাৰফেক্টকৈ চাবোনটো আপোনালোকে কেনেকৈ বনাব বা আপোনালোকে ব্যৱসায়টো কেনেকৈ কৰিব, মানে যিটো আপোনালোকে ইউজ কৰিলে ভাল হ'ব লাগিব চাবোনটো, সেইটো আপোনালোকৰ কেনেকৈ কিমানখিনি ইনগ্ৰিডিয়েণ্টছ দিলে হ'ব, সেইটো যদি জানিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। স্ক্ৰীনত নাম্বাৰটো দিয়া থাকিব। আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব, আৰু আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে এবাৰ কমেণ্ট কৰিব। আৰু মোৰ ইউটিউব চেনেলটো দীপশিখা ব্লগছ বুলি আছে, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।